হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। এয়া বাজিছে ৰাতিপুৱা 4:30 আৰু আমি আহি আছোঁ অগ্নিনাভ বাবা মন্দিৰলৈ বুলি। আৰু অলপ জল্দি অহা কথা আছিলে, যিহেতু বৰষুণ পৰিলে অহা অকণমান দেৰি হ'ল। আৰু আমি প্ৰথমে গৈ পাই এয়া হালধিবাৰী বুঢ়ীআই মন্দিৰত সেৱা কৰিলোঁ চবেই। আপাৰ আছাম ফালে যাওঁতে পায়ে যায়, সকলোৱে জানেই। আৰু এয়া বোকাখাটত আমি চাহ খালোঁ। তাৰপিছত গৈ পালোঁ এয়া শিৱসাগৰ। তাৰপিছত শিৱসাগৰৰ পৰাও যিহেতু মন্দিৰভাগ বহুত দূৰ আছিলে, মই চাদৰ মেখেলাও পিন্ধি অহা নাছিলোঁ ইমান দূৰ যাব লাগিবৰ কাৰণে। আমি তাতে চেঞ্জ কৰিবৰ কাৰণে এটা হোমষ্টে ল'লোঁ। ইয়াত চেঞ্জ কৰি গৈ পালোঁ মন্দিৰ। দেখিছেনে মানুহৰ কিমান ভিৰ, আৰু সেইদিনা মানুহ অলপ কমেই আছিলে বাৰু। আৰু এয়া আমি প্ৰথমে বাবাক চাকি আগবঢ়ালোঁ। তাৰপিছত আমি বাবাক দৰ্শন কৰিবৰ কাৰণে এয়া লাইন পাতিলোঁ। আমি 11টামান বজাত তাৰ যিহেতু পালোঁগৈ, 11:45 আমি বাবাক দৰ্শন কৰিছোঁ। তাৰপিছত আমি আকৌ নিৰ্মালি ল'বৰ কাৰণে এয়া লাইন পাতিব লগা হৈছে। 2টামান বজাত আমি নিৰ্মালি ল'লোঁ। লৈ পেলাই আমি এয়া পায়স খালোঁ, তাতে পায়স দিছিলে, এয়া পায়স খালোঁ। তাৰপিছত শিৱসাগৰ গৈছোঁ, যিহেতু অকণমান ফুৰিম বুলিও ভাবিলোঁ। এয়া গ'লোঁ তলাতল ঘৰলৈ। তলাতল ঘৰতে অকণমান ঘূৰিলোঁ, বেছি দেৰি নকৰিলোঁ, যিহেতু ঘূৰি অহা কথাও আছে। তাৰপিছত এয়া ৰংঘৰো চালোঁ। তাৰ পৰা আহোঁতে যে কেনেকুৱা ভোক লাগিছিল। তাৰপিছত আহি থাকোঁতে এয়া ভাত খালোঁ। ভাত খাই মেলি আমি এয়া ঘৰলৈ বুলি আকৌ ওলাই দিলোঁ। এয়া বাটত চাওকচোন, সেইদিনা পূজাও হৈ আছিলে দেই, সপ্তমী আছিলে, বহুত মানুহৰ ভিৰ আছিলে। আৰু আমি ঘৰ আহি পাওঁতে বহুত দেৰি হৈ গৈছিলে ভিৰৰ কাৰণে। আৰু ভাল লাগিলে, বহুত দিনৰ এটা আশা পূৰণ হ'ল। তো আজিৰ ভিডিঅ'টি ইমানে আছিলে। যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ এণ্ড কমেণ্টো কৰিব। আজিলৈ আহিছোঁ, বাই।